বিয়া আছিল আমাৰ তাতে, সেইকাৰণে বহুত দিন পিছত মই অন কৰি আছোঁ। তাতে বহুত সময় বিজি আছিলোঁ মই বিয়াৰ কাৰণে। বাইদেউৰ বিয়া ফটো চাগে ইনষ্টাগ্ৰামত যোনে ফ'ল' কৰিছে মোক জানে, ফটো আছে তাতে। তো মই বিয়া সজোৱা ভালেকেইদিন হ'ল, কিন্তু তথাপি কাম অলপ থাকে ন। আজি মই যাই আছোঁ বেকাৰীৰ কাৰণে মাল আনিবলৈ খাৰুপেটীয়ালৈ। তো মই যাই পেলাই লৈ আহোঁ বস্তুখিনি। যদিও ইয়াতে মোবাইলত ইমান এটা গম পোৱা যোৱা নাই। মোবাইলত মানে কি হয়, লাইটটো অলপমান বেছিকৈ দেখা যায়, কিন্তু আচলতে ইয়াতকৈ আন্ধাৰ ভালেখিনি আন্ধাৰ আছে। ক'ব নোৱাৰিলোঁ কিয় বা, এইটো মানে চব মোবাইলতে এনেকুৱা পোহৰটো অলপমান বেছি থকা যেন লাগে, বেছি কেপচাৰ কৰে। কিন্তু আচলতে আমাৰ নেকেড আইডি চাব গ'লে অলপমান আন্ধাৰে আছে এতিয়া। ঠিক আছে, মই এতিয়া বতাবাৰী পাইছোঁ। বাকী কাম মানে অকল ৰ মেটেৰিয়েল কিছুমানে আনিব লগা আছে, লগতে কণ্টেইনাৰ কিছুমান আছে চাওমিনৰ দোকানৰ কাৰণে, আৰু প্লেট আছে, আৰু অলপ কিবা কিবি আছে। খাৰুপেটীয়া টাউনৰ এই হনুমান মন্দিৰৰ ফালে এইখিনিত ষ্ট্ৰীট লাইট লগাইছে। সেইখিনি কিন্তু ভাল লগা হৈছে জেগাখিনি। এইফালে এনেও লাইটৰ দৰকাৰো। টাউনত এনেও লাইট পিনি থাকিলে বেছি ভালহে হয়, দেখাতো ভাল লাগে, মানুহৰো অসুবিধা নহয়। তো মই এতিয়া ঘৰলৈ যাবৰ কাৰণে ওলাইছোঁ। ৰাতি হ'ল মানে মই আহোঁতেও ৰাতি ওলাই হৈছিলতো। 5:30 আহিছিলোঁ, এতিয়া 7:30 বাজি আছে। তো 2 ঘণ্টা লাগিল। 2 ঘণ্টা ইয়াতে বেছি টাইম সেইকাৰণে লাগিল, মই আহি পেলাই য'ৰ পৰাই মানে আমি এটা ডিষ্ট্ৰিবিউটৰ আছে তাৰ পৰা চিপছ লওঁ, বিকাজিৰ ডিষ্ট্ৰিবিউটৰ অন্নপূৰ্ণা। সিহঁতৰ তাতে মানে এই হালকাটা বুলি কওঁ আমি, সেইটো কৰিছে। পূৰা বিয়াৰ নিচিনা বুফে টাইপ বনাইছে। তাতে মই মাল ল'ব গ'লোঁ। তো আংকলে ক'লে মোক যে যোৱা পিছফালে আছে গুদামৰ ফালে। তো গুদামৰ পৰাই লোৱা হয়। তো তাতে গ'লোঁ, যাই পেলাই চাওঁ নাই, মোক ক'লে যে ইয়াতে সোমাই যোৱা পিছত পূৰা বিয়াৰ নিচিনা আৰু। তাতে খাই পেলাই তাতে কি খালোঁ, মই পনীৰ খালোঁ, মটৰ পনীৰ বনাইছিল। তো ভালেই লাগিছে, মটৰ পনীৰ খালোঁ। তাতে অলপমান টাইম লাগিল। তাৰপিছত মালখিনি লৈ আহি পেলাই আৰু বেলেগ মালো আছিল, বেলেগ দোকানতো আছিল মাল। তো সেইখিনিত লওঁতেও টাইম লাগিল, বস্তুখিনি গুদামৰ পৰা আনি দিয়েতো। এতিয়া মই চিণ্ডিকেটৰ হেৰিকেইটা পাৰ হৈ আছোঁ। এতিয়া 4টামান হেৰি আছে, স্পীড ব্ৰেকাৰ আছে। এনেই বহুত বেছি ভিৰ নাই, আহোঁতেতো ভিৰ আছিল, এতিয়া ইমান এটা ভিৰ নাই। চাওঁ তথাপি যদি যাব পাৰি। বেছি প্ৰব্লেম হ'লেতো মই এনে মোবাইলটো থৈয়ে দিম। ভিৰ বেছি নাই কাৰণে মই মোবাইলটো এনেকৈ লৈ আছোঁ। তো মোৰ এই কেমেৰাত এইখিনি ৰেকৰ্ড হৈ গ'ল, মানে এয়া যিটো হাই বিমত চলাই ন, এই চিটিৰ মাজতো, চিটি মানে টাউনৰ মাজত এনেকৈ চলোৱাৰ কোনো কাৰণেই নাথাকে। ষ্ট্ৰীট লাইট আছে অলপ অলপকৈ, বাকী ইমান মানুহ আছে। ইয়াতে হাই বিম চলাই পেলাই কি লাভ। এই আৰু এটা চাওক, 2টা ৰেকৰ্ড হৈ গ'ল। চাওক ইমান চাওক, চকুটো একেবাৰে মানে ব্লাইণ্ড হৈ যাব এক ছেকেণ্ডৰ কাৰণে মনটো। ইমান হাই পাৱাৰী লাইট আৰু দেই না। এইটো মানে আফটাৰ মাৰ্কেট লগোৱা, কোম্পানীৰ পৰা ইমান পাৱাৰী নাথাকে। তথাপিতো মানে অলপমান কমন চেঞ্চ থাকিব লাগে। এনেকৈ মাৰিলেতো মানে আগত যোনে আহি আছে তাৰতো চকুটোত বহুত প্ৰব্লেম হয় ন, চকু বিষাই যায় এনেকৈ মাৰিলে। তো এনেকৈ মাৰিব নালাগে। কি ক'ম আৰু, মানুহ থাকে কিছুমানে কি কয়, হিন্দীত কয় ন, ৰোলা জমাবৰ কাৰণে এনেকৈ মানুহে লগায়, এইটো লগাব নালাগে। তো ঘৰত আহি পাইছোঁ মই, গাড়ীখন থওঁ, আৰু ইয়াতে বস্তু কিছুমান আছে, কিবা কয় GSM আছে, আৰু PP আছে, ব্ৰইলাৰৰ মাংস আছে, গোটেইখিনি থৈ দিওঁ। আৰু বেচনো আছে, এইখিনি উলিয়াই থওঁ। মনটো কি কৰে, বৰষুণ দিব আৰম্ভ কৰিছে নেকি? বৰষুণ দিব আৰম্ভ কৰিছে। সি চাইডত বহি আছে, সি বহি থাকক। মই গাড়ীখন মানে তাৰ ৰেডিয়েটৰ ফেনখন অলপমান ঘূৰাক, ৰেডিয়েটৰ ফেনখন অলপমান ঘূৰিলে কি হ'ব, লং জাৰ্ণিৰ পিছত এইটো ঠাণ্ডা হয় ইঞ্জিনটো। নহ'লে যদি মই বন্ধ কৰি দিওঁ কি চক হৈ যাব ইঞ্জিন। এইটো থাকক, বাকী মই এইটো কৰি দিওঁ, এইটো থৈ আহোঁ। ৰ উৎপাত দেখলি কি কৰ, উৎপাত ৰ বস্তুখিনি থবা দিম ৰ। ময়ো ভাত খোৱা নাই, তই খাবি ৰ, মই খালি দিম ৰ একেলগে। লৈ যাওঁ, GSMটো থাক। ৰ খাবি ৰ, ময়ে খোৱা নাই। ৰ এতে না কৰ ধেৎ তেৰি, ৰ নাই
এক লৈ আকৌ কৰিব নোৱাৰা হৈছি দে ৰ ৰ ৰ ৰ এক লৈ আকৌ কৰিব বাহিৰতে থাক বাহিৰতে থাক ৰ মাত দেও নহ'লে তই আৰু ভিতৰে আহি যাবি হৈছে এতিয়া মই হাত মুখ ধুওঁ মানে গায়ে ধুওঁ ৰ গৰম লাগি আছে গায়ে ধুই লওঁ বৰষুণো দিব কিন্তু তথাপি মই গাটো ধুই লওঁ ঘৰ একেবাৰে খালী আম্মা আছে আৰু বিউটি আছে আব্বাটো দোকানতে বাকী একেবাৰে খালী সৰু ভাইটিও গুচি গ'ল ডাঙৰ ভাইটিও গুচি গ'ল এইকেইদিন আছিল সৰু ভাইটি ডাঙৰ ভাইটি আছিল এতিয়া গা ধুই আহিছোঁ মই 7:30 আহি পাইছোঁ আৰু আহিকে গা ধুব আৰম্ভ কৰিছোঁ মই তো আধা ঘণ্টাত গা ধোৱা হৈ গৈছে পূৰা চুলিত কি হৈছিল মানে ধূলি বালি সোমাই পেলাই একেবাৰে খোজাই আছিল চুলিখিনিত মানে মই দুদিন বাইকে দি অহা যোৱা কৰিলোঁতো হেৰি কেকৰ কেক মালৰ হৈ আছে কিমান মই এয়া হেৰি কিবা কয় ক্লিন এই মলমটো লগাই আছিলোঁ পিম্পলৰ কাৰণে এই বিয়াৰ কেইদিন মানে এই ঈদৰ পৰা আৰম্ভ কৰি আজি যোৱাকালিলৈকে মই স্কিন কেয়াৰ একেবাৰে কৰিব পৰা নাই মানুহো আছিল তাৰে মাজতে মানে মোৰো মানে আলচি লাগিল অলপমান ফূৰ্তি কৰি থাকিলোঁ ৰাতি শোৱাৰ সময়তে ডাইৰেক্ট শুই গ'লোঁ টোপনি লাগি পূৰা বেছিকৈ টোপনি লাগি যায় লগে লগে টোপনি গুচি যাওঁ এয়া ফেচ ৱাছ কি কৰিম এইবিলাক কৰাই নহয় তো সেইকাৰণে অলপমান পিম্পলটো মোৰ কমা আৰম্ভ হৈছিল কিন্তু বাঢ়িব আৰম্ভ কৰিছে আৰু এইটো আৰু অলপ আছে বেলেগ একেবাৰে কমা নাই কমি গেলাক হয় যদি মই কণ্টিনিউৱাছলি থাকিলোঁ হয় ন কমি গেলাক হয় তো এতিয়া মই এই মলমকেইটা লগাই থাকোঁতে পিছত আব্বা আহিল আব্বা বেকাৰীৰ হিচাপটো কৰিব লাগে মই হিচাপটো কৰি দিলোঁ তাতে টাইম লাগি খালি আধা ঘণ্টা লাগি গ'ল হিচাপ কৰোঁতে পইচাই নাই বেছিকৈ কিন্তু হিচাপ কৰোঁতে বহুত টাইম লাগি যায় তো সেইটো এটা ডিছএডভান্টেজ এইগিলা কিবা দোকান চোকান কৰিলে তো এইটো বাদ দিওঁ সেইবিলাক ক'ব নাযাওঁ তো আজিৰ কাৰণে মই ইয়াতে মানে এইটো মই এইকাৰণে বনাইছোঁ যে বহুত দিন মই ভিডিঅ' এৰা নাইতো তো কিছুমানে ভাবিব যে ই কেইদিনমান পিছে আৰম্ভ কৰে মই এই বিয়াৰ কাৰণে হেৰি কৰিছোঁ মানে পজ লৈছিলোঁ অলপ এতিয়া আকৌ আৰম্ভ কৰিম ডেইলি নহ'লেও মিনিমাম একদিন পিছে হ'লেও মই ইয়াতে ভিডিঅ'টো এৰি থাকিম তাতে মানে কামটো অলপমান বাঢ়ি গৈছে মোৰ এছাইনমেণ্ট থাকে মোৰ DLEDত আৰু সেয়া চিটেটৰ কাৰণে অলপমান পঢ়ি আছোঁ APSCৰ কোচিংটো লৈছিলোঁ যদিও তাতে অলপ হেৰি কৰি আছোঁ ছ'চিয়েল ষ্টাডিজখিনি মোৰ তাতে কামত আহে অলপ পঢ়ি থাকোঁ বাকী ইয়াতে বেকাৰীৰ হিচাপো কৰিব লাগে বাকী সেইখিনি আৰু টোপনিটো মোৰ অলপ বেছি এইটো ডিঙিৰ বিষৰ কাৰণে টেবলেট খাই থাকোঁ সেইটোৰ কাৰণে টোপনিটো অলপ বেছি তো বাকী ইমান ক'ব নাযাওঁ আজিৰ কাৰণে এইখিনিয়ে ভিডিঅ'টোত বাকী যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আজিৰ পৰা ৰেগুলাৰ ভিডিঅ' আহি থাকিব বাই বাই